মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই প্ৰণৱ কুমাৰ ডেকা। আজি তোমালোকক মই ৬ষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ ১৭ত আমাৰ মৌলিক প্ৰয়োজনসমূহ পাঠটিৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই পাঠটোৰ পৰা আমি কি শিকিম? তোমালোকে পাঠটোৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে ধাৰণা লাভ কৰিব পাৰিবা। মৌলিক প্ৰয়োজনবিলাকক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় সেই বিষয়ে বুজিব পাৰিবা। মূল আহাৰ আৰু উপআহাৰৰ পাৰ্থক্যৰ বিষয়ে বুজিব পাৰিবা। মূল আহাৰ শৰীৰৰ বাবে অতি যে উপকাৰী সেই বিষয়ে তোমালোকে জানিব পাৰিবা আৰু আহাৰে শৰীৰত কি কি কাম কৰে সেই বিষয়ে জানিব পাৰিবা। আহাৰে কিদৰে আমাৰ শৰীৰত পৰিপুষ্টি সাধন কৰে, শৰীৰত শক্তি প্ৰদান কৰে সেই বিষয়ে তোমালোকে জানিব পাৰিবা। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ মানুহৰ খাদ্য, বস্ত্ৰ বা বাসস্থানৰ যি ভিন্নতা তাৰ বিষয়ে এই পাঠটোৰ জৰিয়তে তোমালোকে বুজিব পাৰিবা। এই পাঠটো তোমালোকে অন্ন, বস্ত্ৰ আৰু বাসস্থান মানুহৰ যে মৌলিক প্ৰয়োজন সেই বিষয়ে জানিব পাৰিবা। তোমালোকে জানা যে জীৱনত জীয়াই থাকিবলৈ মানুহক বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হয়। এই ধৰা তোমালোকে বিদ্যালয়লৈ আহোঁতে পিন্ধি অহা কাপোৰ কানিযোৰ, জোতাযোৰ বা চেণ্ডেলযোৰ, লৈ অহা চাইকেলখন, বহী, কলম, বেগ, বিদ্যালয়ত তোমালোকে পঢ়া ডেস্ক বেঞ্চবিলাক, ব্লেকবোৰ্ডখন, আলমাৰিটো বা বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ, খোৱা বস্তুবিলাক, ঘৰত ব্যৱহাৰ কৰা তোমালোকৰ টিভিটো, বাচন বৰ্তনবিলাক, গাড়ী, মটৰ, চকী, মেজ, খেলৰ বিভিন্ন সামগ্ৰী, মোবাইল বা ইলেক্ট্ৰনিক্সৰ বিভিন্ন বস্তুবিলাক ইত্যাদি ইত্যাদি আমি দৈনন্দিন জীৱনৰ বিভিন্ন সময়ত বিভিন্ন বস্তু ব্যৱহাৰ কৰি আহিছোঁ। তোমালোকে জানা যে মানুহে জীৱিকা অনুসৰি গাঁও বা চহৰত বাস কৰে। গাঁও বা চহৰ ভেদে মানুহে ভিন ভিন জীৱিকাৰ আলমত নিজৰ উপাৰ্জনবিলাক কৰি লয়। এই উপাৰ্জনৰ দ্বাৰা তেওঁলোকে নিজৰ অলেখ প্ৰয়োজন পূৰ কৰে। তোমালোকেতো দেখিছা কিছুমান মানুহৰ বহুত টকা পইচা আছে, বহুত ধুনীয়া ধুনীয়া ঘৰ দুৱাৰ আছে, বহুত সা সম্পত্তি আছে, বহুত গাড়ী মটৰ আছে আৰু কিছুমান মানুহৰ বহুত টকা পইচা নাই, সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি তেওঁলোক চলি আছে। এতিয়া মই তোমালোকক তিনিখন স্ক্ৰীনত ফটো দেখুৱাইছোঁ। এই তিনিওখন ছবি তোমালোকে খুব মনোযোগ দি চোৱাচোন। প্ৰথম ছবিখনত আমি এটা পৰিয়ালৰ সদস্যসকলে কেনেদৰে একেলগে আহাৰ গ্ৰহণ কৰি আছে বা খাদ্য খাই আছে তাক দেখুৱাইছোঁ। দ্বিতীয়খন ছবিত অসমীয়া পৰম্পৰাগত সাজ পোছাক পিন্ধা এগৰাকী মহিলাক দেখুওৱা হৈছে, অৰ্থাৎ তেখেতে কাপোৰ পিন্ধিছে বা বস্ত্ৰ পিন্ধিছে। আৰু একেবাৰে শেষৰ ছবিখনত আমি এটা ঘৰ বা বাসস্থান দেখুওৱা হৈছে আৰু সেই ঘৰ বা বাসস্থানটোত এটা পৰিয়ালে খুব সুন্দৰভাৱে বসবাস কৰে। এই যে মই তোমালোকক এইমাত্ৰ কোৱা আমি মানুহ হিচাপে জীয়াই থাকিবলৈ ব্যৱহাৰ কৰা বা আমি খোৱা ভাত, ৰুটি, ফল মূল, কাপোৰ কানি, বাচন বৰ্তন, চকী মেজ, ঘৰ দুৱাৰ, খেলা সামগ্ৰীবিলাক, এই যে বিদ্যালয়খন, চিকিৎসালয়খন ইত্যাদি ইত্যাদি বিভিন্ন বস্তুবিলাক কি হয় আমি দৈনন্দিন জীৱনত এইবিলাক বস্তুৰ আমাৰ প্ৰয়োজন হয়। কিন্তু এই বস্তুবিলাকৰ ভিতৰতো কেইবিধমান বস্তু আমাক জীয়াই থাকিবৰ কাৰণে একেবাৰে অপৰিহাৰ্য। তোমালোকেতো জানাই সেইকেইটা হৈছে আমি খোৱা খাদ্য বস্তুবিলাক, আমি পিন্ধা কাপোৰ কানিবিলাক আৰু আমি থকা বাসগৃহটো। এইবিলাক অবিহনে আমি কেতিয়াও জীয়াই থকাটো সম্ভৱ নহয়। মানুহৰ জীৱন ধাৰণৰ বাবে এনে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজনবিলাককে আমি কি বুলি কওঁ? মৌলিক প্ৰয়োজন বুলি কওঁ। আহাৰ, সাজপাৰ আৰু বাসস্থান অভাৱ পূৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি প্ৰকৃতিৰ পৰা লাভ কৰোঁ। এইবিলাকক আমি কি বুলি কওঁ? কেঁচামাল বুলি কওঁ। মৌলিক প্ৰয়োজনসমূহ পূৰ কৰাৰ বাবে আহৰণ কৰা বস্তুৰ উৎসসমূহ আমি বিভিন্ন প্ৰাকৃতিক বস্তুৰ পৰা লাভ কৰিব পাৰোঁ। এই যে আমি যে প্ৰয়োজন হয় আমাৰ খাদ্য বস্তুবিলাক বা আহাৰবিলাক আমি বিভিন্ন খেতি বাতিৰ মাধ্যমত শস্য, ফল মূল বা জীৱ জন্তুৰ মাছ মাংস, শাক পাচলি, গাখীৰ কণী আদি আমি পাওঁ। ঠিক তেনেদৰে আমি সাজপাৰবিলাক ক'ৰ পৰা পাওঁ? আমাৰ যে কপা গছ আছে, কপা গছৰ পৰা, এৰী গছৰ পৰা বা মুগা পাট, ঊণ সূতা, মৰাপাট আদিৰ পৰা আমি সাজপাৰবিলাক প্ৰস্তুত কৰি ল'ব পাৰোঁ। ঠিক তেনেদৰে আমি বাসস্থান এটি বনাবৰ বাবে গছ, বাঁহ, খেৰ, মাটি, শিল, বালি, লোহা, চিমেণ্ট আদি আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি আমাৰ এই তিনিওটা খাদ্য বস্তুৰ ভিতৰত আমি আহাৰৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। জীয়াই থাকিবলৈ মানুহক আহাৰৰ অতি প্ৰয়োজন। আহাৰ বা খাদ্য অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। আহাৰে আমাক শক্তি দিয়ে। তোমালোকে জানা
যে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ। আহাৰ বুলি ক'লে আমি সাধাৰণতে গোটা আৰু জুলীয়া এই দুইবিধ আহাৰকে বুজি পাওঁ। শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ। শৰীৰটো সুস্থভাৱে ৰাখিবৰ কাৰণে আৰু কাম কৰাৰ বাবে শক্তি আহৰণ কৰিবৰ কাৰণে আমি কি কৰোঁ? গোটা আৰু জুলীয়া এই দুইবিধ আহাৰে আমি খাওঁ, বা এই দুইবিধ আহাৰ অত্যন্ত আৱশ্যক। এই দুটা বস্তুৰ অবিহনে আমি কোনোপধ্যেই শৰীৰটো সুস্থভাৱে ৰাখি জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে আহাৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। পৃথিৱীৰ আৱিৰ্ভাৱ হোৱা কালৰে পৰা জীয়াই থকাৰ বাবে বৰ্তমানলৈকে মানুহে কি কৰি আছে? খাদ্য খাই আহিছে। সেই সময়ত ফল মূল, গছৰ আলু, জীৱ জন্তুৰ মাংস, মাছ, পানী আদিকে মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিছিল। এতিয়া আমি খোৱা আহাৰ বা খাদ্যবিলাকৰ বিষয়ে অকণমান তোমালোকক ক'বলৈ ওলাইছো। আমি মূল আহাৰ আৰু উপহাৰ খাদ্যক এই দুটা ভাগত ভাগ কৰিব পাৰোঁ। ওপৰৰ কথাখিনি তোমালোকে ভাল ধৰণে বুজি পাইছানে বাৰু? আমি দিনটোৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ। তাৰে কিছুমান মূল আহাৰ আৰু আন কিছুমান হৈছে উপহাৰ। এই বিষয়ে জানিবলৈ মই তোমালোকক এটা কাহিনী ক'বলৈ ওলাইছো। ফাৰহানা নামৰ এজনী ছোৱালী, 3 দিন হ'ল তাইৰ অসুখ, তাইৰ বিৰাট পেটৰ বিষ, একোৱে খাব পৰা নাই। ক্ৰমে তাই দুৰ্বল হৈ গৈ আছে। মাকে ডাক্তৰক দেখুৱাবলৈ তাইক হস্পিটেললৈকে লৈ গ'ল। ডক্তৰে ভালদৰে চাই চিতি মাকক সুধিলে, ফাৰহানাই ভালকৈ খোৱা বোৱা নকৰে নেকি? মাকে উত্তৰ দিলে, খায়। তাই লুচি ভাজি খাই খুব ভাল পায়। তদুপৰি আজিকালি বজাৰত পোৱা নানা ধৰণৰ চিপছ, বিস্কুট, চানাচুৰ, চকলেট, মেগী আদি তাই প্ৰায় খাই থাকে। মাকে ডক্তৰক ক'লে, পিছে তাই মূল আহাৰ ভালদৰে খায়নে? ডক্তৰে পুনৰ মাকক সুধিলে। মূল আহাৰনো কি ছাৰ? ডক্তৰৰ কথাত ফাৰহানাৰ মাকৰ মুখেৰে প্ৰশ্নটো আপোনা আপুনি ওলাই আহিল। এইবাৰ ডাক্তৰে তেওঁলোকলৈ চাই বুজাবলৈ ধৰিলে, এটা দিনত আমি বিভিন্ন বস্তু খাওঁ, যদিও দুপৰীয়া আৰু ৰাতি নিয়মীয়াকৈ ভাত বা ৰুটি খাব লাগে। এইদৰে দিনত দুবেলা নিয়মীয়াকৈ খোৱা আহাৰকে আমি মূল আহাৰ বুলি কওঁ। আনহাতে বিস্কুট, চানাচুৰ, বুট, মগু, ফল মূল, চকলেট, বিভিন্ন জলপান যেনে চিৰা, দৈ, লুচি ভাজি আদিও আমি মাজে সময়ে খাওঁ। এইবিলাক হৈছে উপহাৰ। তেনেহ'লে আমাৰ ফাৰহানাই দেখোন মূল আহাৰ ভালকৈ নাখায়। অন্য বস্তুবিলাককে তাই বেছি খাই পেট ভৰি থাকে। ভাত খাবলৈ মনেই নকৰে। ডক্তৰৰ কথা শুনি মাকে ক'লে, তাইৰ বেমাৰৰ প্ৰকৃত কাৰণ সেইটোৱেই। তাই আচলতে পুষ্টিহীনতাত ভুগিছে। মূল আহাৰে আমাৰ শৰীৰক নিয়মীয়াকৈ পৰিপুষ্টিৰ যোগান ধৰে। এনে আহাৰে লাভ কৰা বিভিন্ন প্ৰটিন, ভিটামিন, আইৰণ বা অন্যান্য শক্তিমূলক উপাদানসমূহে আমাৰ শৰীৰটোক যথেষ্ট শক্তিশালী কৰি ৰাখে, সুস্থ সবল কৰি ৰাখে। বিশেষকৈ ভিটামিন চি, জিংক ইত্যাদিবোৰ আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে বঢ়াই দিয়ে। তোমালোকে জানানে, কৰোণাৰ সময়ত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াবৰ কাৰণে ভিটামিন চি খাব দিছিলে যে? ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বহুত বঢ়াই দিয়ে। কিন্তু চিপছ, চকলেট, চানাচুৰ আদি জুতি লগা বস্তু হ'লেও আমাৰ শৰীৰৰ বাবে সেইবিলাক অপৰিহাৰ্য নহয়। বৰঞ্চ এনেবোৰ খাদ্য বেছিকৈ খালে আমাৰ স্বাস্থ্যৰ অপকাৰ হোৱাৰহে সম্ভাৱনা থাকে। এতিয়াৰ পৰা তাইক নিয়মীয়াকৈ মূল আহাৰ খাবলৈ দিব, চিন্তা নকৰিব, তাই সোনকালে সুস্থ হৈ উঠিব। ডক্তৰে মাকক পৰামৰ্শ দিলে আৰু তেওঁলোকে ডক্তৰৰ পৰা বিদায় ল'লে। ডক্তৰৰ কথা মতে মাকে তেতিয়াৰ পৰা ফাৰহানাৰ খোৱা লোৱাৰ যত্ন ল'বলৈ ধৰিলে আৰু লাহে লাহে তাই সুস্থ হৈ উঠিল। গতিকে মই তোমালোককো কৈছোঁ, তোমালোকেও সদায় মূল আহাৰৰ প্ৰতি গুৰুত্ব দিবা। অন্যান্য যিবিলাক উপৰুৱা বস্তু, চিপছ, চকলেট, সেইবিলাকৰ পৰা তোমালোকে সদায় বিৰত থাকিবা বা কমকৈ খাবা। গতিকে তোমালোককো পুনৰবাৰ কৈছোঁ, আমি সদায় শৰীৰৰ প্ৰয়োজন হোৱা যিবিলাক খাদ্য, সেই খাদ্যবিলাকে খাব লাগে। এতিয়া তোমালোকে গম পালা নহয় বাৰু? মানুহে জীয়াই থাকিবৰ বাবে দিনটোত দুবেলা নিয়মীয়াকৈ যি মূল খাদ্য খায় বা যি মূল আহাৰ গ্ৰহণ কৰে, সেইবিলাককে আমি মূল আহাৰ বা প্ৰধান আহাৰ বুলি কওঁ। ইয়াৰ পৰা আমাৰ শৰীৰে নিয়মীয়াকৈ শক্তি আৰু পৰিপুষ্টি লাভ কৰে। মূল আহাৰৰ উপৰিও ৰাতিপুৱা আৰু গধূলি আমি আন আন যিবিলাক খাদ্য কম বেছি পৰিমাণে খাওঁ, সেইবিলাকক উপআহাৰ বুলি কোৱা হয়। তোমালোকে এইটোও জানি থোৱা, অঞ্চলভেদে মানুহৰ প্ৰধান আহাৰ ভিন ভিন হ'ব পাৰে। পৃথিৱীৰ যি অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী প্ৰচুৰ পৰিমাণে উৎপন্ন হয়, সেইবোৰ ঠাইত সেই অঞ্চলৰ মানুহবিলাকে প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। ভিন ভিন ভৌগোলিক পৰিৱেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে খাদ্যৰ উৎপাদনবিলাক অঞ্চলভেদে বেলেগ বেলেগ হয় আৰু মানুহৰ প্ৰধান আহাৰো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, আমাৰ অসমৰ জলবায়ু আৰু মাটি ধান উৎপাদনৰ বাবে অত্যন্ত উপযোগী হোৱাৰ বাবে আমাৰ অসমত ভাত মানুহৰ প্ৰধান খাদ্য।
ঠিক তেনেদৰে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদি যথেষ্ট পৰিমাণৰ ঘেঁহু উৎপাদন হয় আৰু সেইবাবে সেই অঞ্চলৰ মানুহবিলাকৰ প্ৰধান আহাৰ হৈছে ৰুটি। গতিকে ভাত আৰু ৰুটিৰ লগত আনুষংগিকভাৱে যিবিলাক ব্যঞ্জন খোৱা হয় সেইবিলাকো আমাৰ মূল আহাৰৰ অন্তৰ্ভুক্ত, যেনে দালি, চব্জি, ভাজি, অন্যান্য যিবিলাক আমি খাওঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইমানতে এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি সাজপাৰ আৰু বাসস্থানৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। ধন্যবাদ।